পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাওঁ যে আপোনালোকে মোৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ বাবে বহুত ধন্যবাদ। আৰু আপোনালোকে এনেদৰে মৰম আগবঢ়াই থাকিব। আপোনালোকৰ সকলোলৈ মই এনেকৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আজি হৈছে উৰুকা। আজি উৰুকাৰ দিনাখনি আমাৰ ঘৰত বহুত কৈছে আৰু কাৰণ মানে বিহুটো কাইলৈ বিহু যেতিয়া সেইটো কাৰণে মানে আজি উৰুকাৰ দিনা কাইলৈ কাম হয়। তাকে বলক আপোনালোকক দেখাওঁ। বৰ্তমান ওলাইছোঁ চিলিণ্ডাৰ আনিবলৈ। ৰুমতো চিলিণ্ডাৰ নাছিলে আৰু এতিয়া ইয়াতো চিলিণ্ডাৰ নাই। তাকে চিলিণ্ডাৰ আনিবলৈ যাওঁ। এইটো চিলিণ্ডাৰ ইয়াত ৰখাই থৈছোঁ। এই চিলিণ্ডাৰটো মই আনিম। উপায় নাই, স্কুটি লৈ যাব লাগিব। কাৰণ স্কুটি সেইখনকে লৈ যাম। মই এতিয়া যাবলৈ ওলালোঁ। পানী ৰেডি হৈ গ'লোঁ আৰু মই এতিয়া যাওঁ। আহি পাই গ'লোহি। এয়া মই আহিছোঁ আৰু মানে বহুত ৰ'দৰ ভিতৰতে মাজতে তেনে গৈ পেলি আহিছোঁ আৰু উপায় নাইকিয়া। পৰি যাবলৈ ধৰিছোঁ। চিলিণ্ডাৰটো মানে টিউব নহ'লে বান্ধিবলৈ বেয়া। আকৌ এফালে মোৰ স্কুটিখনৰ সৈতে মই পৰি যাবলৈ ধৰিছিলোঁ। উপায় নাই, তথাপিতো ডাবল ষ্টেণ্ড দিলোঁ। ডাবল ষ্টেণ্ডডাল দি চিলিণ্ডাৰ মাহঁতে ঢেঁকীত পিঠা পনা খুন্দি আছে আৰু পিঠা পনাৰ ওচৰলৈ যাওঁ। তাকে বলক আপোনালোককো দেখাওঁ। এয়া মায়ে পূৰা পিঠাগুড়ি আৰু বৌৱে পূৰা ঢেঁকী দিয়াত ব্যস্ত। থেংকলছকে মা চালত চলাত ব্যস্ত হৈ আছে। মানে ঘৰখনত আহিলে মানে এনেকুৱা এটা অনুভৱ হয় মানে কি এতিয়া বহাগ মাহত আপোনাৰ ঢেঁকী দিয়া, কিবা কৰা, পিঠা খুন্দা, পিঠা ভজা এইবিলাক কাম এতিয়া আজি উৰুকাৰ দিনাখনিৰ পৰা আৰম্ভ হয় আৰু সেইটো কাৰণে ভাল লাগি থকা হয় আৰু কি কৰিব। ধুনীয়াকৈ সকলো মানুহ আহিব, আলহী অতিথি সুস্থ সেইটো কাৰণে পিঠা পনাবিলাক ৰেডি কৰিব লাগে। সেইটো কাৰণে মায়ে পূৰা চাউল দিয়াত পিঠাগুড়ি চাউল এইজনী খুৰী মুখৰ আগেদি পাৰ হৈ গুচি গ'ল দেখিছোঁ। আৰু পূৰা খুন্দি আছে, মায়ে চালি আছে, বৌৱে ঢেঁকী দি আছে। পূৰা ঢেঁকী দি আছে। মই অকণমান লৰাই দিওঁ চাওঁ, কিন্তু বহুত ৰিক্সি হয় এইটো। এনেকৈ যদি ভালকৈ যদি কৰিব নোৱাৰে আপোনাৰ আঙুলিটোকে খুন্দি দিব আপোনাক ঢেঁকীত। নহ'বা এইটো মানে যোনে পাৰফেক্ট হ'ব সিহে পাৰিব, নহ'বা মানে অসুবিধা হ'ব। এতিয়া আমি পাৰক চাউল দিম আৰু পূৰা ধুনীয়াকৈ আমাৰ এজনী ভতিজা এতিয়া চাউল দিম। সেই পাৰ এটা আহি গ'ল আৰু হাতত দিলেও খায়, কিন্তু কি হ'ব হাতত মানে এতিয়া চাউলটো আগত দি দিলোঁ, হাতত নাহে আৰু সিহঁতি ক'ত আহিব হাতলৈ এতিয়া। এইটো ৰজা, সি মানে পাৰকেইটাক খাবলৈ নিদিয়ে, সি অকলেহে খাব সেই চাউল। মই আঁতৰি অহাৰ লগে লগে দেখিছেনে আপোনালোকে কিদৰে সি পূৰা নিজে অকলে খাম বুলি চবকে খেদিছে। এই চাওক
সি খেদিছে চবকে, মানে কাকো খাব নিদিয়ে। চ' চাপ খাব আপোনালোকে। মাহঁতে পিঠা খুন্দি হৈ গ'ল। এতিয়া মাহঁতে মানে কিবা কিবি মিক্স কৰিব আৰু তাত মিক্স কৰি পিনি পিঠাটো বনাব। মানে কি কি দিব আৰু তাকে চাওঁ ব'লক, মাহঁতক দেখাই দিছোঁ আপোনালোকক। এয়া মাহ পিঠা হেৰি কৰিলে। এইটো চাইডে এয়া হৈছে তেল দিয়া পিঠা বৰা চাউলৰ বনাবৰ কাৰণে। আৰু এইজনীয়ে ভতিজা, সেইজনীয়ে পূৰা কামত ব্যস্ত, তাই আইতাকৰ লগত। এয়া হৈছে মানে বৰা চাউলৰ ছাইডত থকা তেল দিয়া গুড় মিক্স কৰি থোৱা খোপা কাণতে আছে এইটো চাইডত বৰা চাউলৰ। আৰু সিটো চাইডে আছে এইটো ভাতৰ চাউল, মানে সেইটো বেলেগ টাইপ, মানে যোনসকল বেমাৰী মানুহে খাব নোৱাৰিব ন, গা চা ভাল নাথাকিলে বৰা চাউল খাই দিলে বেছিকৈ বেমাৰ হ'ব। চ' সেইটো কাৰণে সেইখনত মানুহৰ কাৰণে মানে সেইটো নহয় মানে। এই মায়ে গুড় দিছে ইয়াত, আৰু তাৰ লগতে বৰা চাউলৰ মানে যোনটো এইটো কাঁহত আছে বৰা চাউলৰ হয়, মায়ে এটা মিক্স কৰিব গোটেইকেইটা সানি মিক্স কৰি সেইটো কাৰণে মানে পানী দি দিলোঁ। পানী দিয়াৰ পিছত সানিব, মিক্স কৰিব, সেইটো পিঠা বনোৱা আৰম্ভ হৈ যাব আৰু। এইটো কি পিঠা মানে? আপোনালোকক তেল দিয়া পিঠা দেখাই দিছোঁ আৰু, যদি আপোনালোকেও বনাব বিচাৰে কেতিয়াবা বা নাজানিলে আপোনালোকক দেখাই দিব পাৰিব আৰু কি কি বস্তু লাগে, কি কি নালাগে। সেয়াই কৰি ফুটে আৰু এয়া ফাইনেলি হৈ গ'ল আৰু গোটেইটো মিক্স কৰি হৈ গৈছেগৈ আমাৰ ভাগৰ। তেল দিয়া পিঠা বুলি উৰুকাৰ কয়। দিনাখনি এইবিলাকে প্ৰস্তুতি চলি থাকিব আৰু তাৰ বাহিৰে বেলেগ নচলে ঘৰত। ভাত পানীটো ৰাতিপুৱাই খোৱা হৈ যায়, তাৰপিছত এইবিলাকে চলিব। আৰু এয়া হৈছে আমাৰ বাগানৰ জলকীয়া, ভোট জলকীয়াজোপা চাওক কি সুন্দৰভাৱে লাগিছে। মই এয়া মানে আহিলোঁ, আহি পিনি মই পানী অকণমান দিছোঁ, মানে দেখিয়ে মৰম লাগিছে কিবা, আৰু যাতে কোনোবা দেখিব নোৱাৰে, মুখ নালাগক তাৰ কাৰণে এনেকৈ ঢাকি দিয়া হৈছে। আৰু আমাৰ পাৰ চৰাইকেইটা দেখাইছিলোঁ, এয়া হৈছে আমাৰ পাৰ চৰাইকেইটা বাঁহ তাৰপৰা উৰি গৈছে চাওক। সেয়া কেনেকৈ মই দেখাই দিয়াৰ লগে লগে ইকেইটা আহি পিনি ওপৰত পৰি গ'ল। সি ইয়াত সেইকেইটা ইয়াৰ পৰা সি ৰজা বুলি যে কৈছিলোঁ, সিটো ভুকি আছে সি চবকে। এইজোপাত নাৰিকলৰে নাৰিকল এই পাৰিব লাগিব এতিয়া, পাৰিলে পিনি কেক এটা কেনেকৈ খাই দিছে চাওক, সিটোত ফুটা কৰি দিছে কেনেকৈ, মানে ধ্বংস মানে। কেক এটাই নাৰিকল খাইছে বুলি ক'লে মানুহে বিশ্বাস নকৰে, বান্দৰে নাৰিকল মোৰ বুজি নাপায় বুলি কয়, কিন্তু এই চাওক কেক এটাই নাৰিকল খাই দিছে আমাৰ ইয়াত, ইমানে মানে। ইয়াত নাৰিকল পাৰি লৈ ফাইনেলি নাৰিকলকেইটা পাৰি আনিলোঁ। এয়া নাৰিকল, আৰু নাৰিকলকেইটা গোটাই লৈছোঁ এটা এটাকৈ, আৰু তাৰপিছত আৰম্ভ কৰিম আৰু। 4টা নাৰিকল পাৰিলোঁ টোটেল 4টা নাৰিকলৰ ফালি পিনি ইয়াৰ পৰা মানে বনাম আৰু নতুনকৈ, মানে নাৰিকলৰ লাডু বনোৱা হ'ব ন, এই 4টা নাৰিকলৰ পৰা বনাম আৰু। নাৰিকলৰ বাকলি গুচোৱা মানে বহুত টান, নে কি ক'ব, একদম পূৰা শুকানটো নাৰিকলটো যে একদম ঘপিয়াই কাটোতে অশান্তি লাগি যায় তথাপিতো মানে বহুত টান হ'লেও মানে উপায় নাই, কৰিবই লাগিব এইটো কাম। কিন্তু মানে মায়ে দায়িত্ব দি দিলে যেতিয়া নাৰিকলকেইটা গুচা পূৰা টপাটপ, মানে পূৰা গুচোৱাত লাগিছোঁ আৰু পূৰা। নপা আকৌ মায়ে গালি দিবতো ৰাতি পাছবেলাকৈ, ৰাতিকৈ যদি বনাব বিচাৰে, ৰাতিকৈ নবনাব চাগে, কিন্তু কাইলৈ মানে বনাব পাৰে চাগে। তথাপিতো পূৰা এইটো কাৰণে লাগিছে আৰু ধুমাধুম কাটি দিছোঁ আৰু উপায় নাই। ধুমাধুম কাটি নিদিলে ইয়াত পিছত গালিটো কেনেকৈ খাব বিহু বতৰত, তাতে এনেই বিহু বতৰত গালিটো খাব লগা নাই। মানে দেখিছেনে কিমান টান, এইটো পকলিয়াবলৈ এনেকুৱা টান হৈ গৈছে নহয়, উঘালি ল'বলৈও বহুত টান, মানে একদম অসহজ মানে। এবাৰ গুচাব পাৰিলে একো নাই, কেছ নাই সেইটো, কিন্তু ইভাগেহে অকণমান প্ৰব্লেম হৈ যায় মানে। এক চলা বাকলি এৰি যোৱাৰ পিছত আপোনাৰ চটকৈ এৰি যাব মানে চলাই, কিন্তু প্ৰথম চলা বাকলি গুচোৱাটোৱে বহুত টান হৈ যায় মানে। এনেকৈ গুচাই দিলোঁ আৰু চব বাকলি গুচাই খতম কৰি দিম বুলি লাগি গ'লোঁ আৰু পূৰা ধামাকা। তাকে ফাইনেলি গুচাই লৈছোঁ, উপায় নাই আৰু কৰি দিছোঁ আৰু চব। আকৌ দীঘলতি মাখিলতি বিচাৰি যাবলৈ আছে, আৰু দীঘলতি মাখিলতি বিচাৰি যাবলৈ মাখিলতিটো এভেইলেবল হৈ যায়, কিন্তু দীঘলতিটো ক'তো নাপায় আমাৰ ইয়াত, মানে সেইটো কাৰণে অকণ মানে দিগদাৰ হৈ যায়। সেইটো কাৰণে দীঘলতি আনিবলৈ যাব লাগিব এতিয়া। দীঘলতি মাখিলতি কি বস্তু, কেনেকৈ আনিম তাকে দেখাম আপোনালোকক, আৰু চাই থাকিবলৈ নাপাহৰিব। দীঘলতি মাখিলতি কি আমাক কি কামত ব্যৱহাৰ হয়, মানে এইটো বহুত ধুনীয়া, মানে কাইলৈ দেখাই দিম এইটো কি কামত ব্যৱহাৰ কৰিম, কিন্তু আজি মই দেখাম আপোনাক দীঘলতি মাখিলতি। আজি আনি থ'ব লাগিব, মানে কাইলৈ ৰাতিপুৱাই কাম সম্পূৰ্ণ কৰিব লাগিব, মানে গৰু গা ধুৱাই তাত গৰুজনীক
মানে কিবা কিবি কৰি মেলি মানে পূজা চূজা কৰি মেলি তাৰপিছত সেইটো কামটো কৰিব লাগিব। সেইটো কাৰণে মানে সেইকেইটা বস্তু আজিয়ে যোগাৰ কৰিব লাগিব গৰুৰ কাৰণে। সেইটো কাৰণে মানে লাগিবই আৰু উপায় ফাইনেলি নাৰিকল কাটি হৈ গ'ল মোৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই আকৌ যাব লাগিব। আহি আছো দীঘলতি আৰু মাখিলতি বিচাৰি জয়ন্ত মই আহি আছো পুৰা মাথাই দি গ'লো মাথাই দি যাম ৰাস্তাত পুৰা আহি আছো এয়া মাথাউৰি পাই গ'লোহি এতিয়া বৰ্তমান গাঁৱলীয়া পৰিৱেশৰ ঘৰ কি ধুনীয়া সুন্দৰ। এয়া আমি সোমাই আহিছোঁ দীঘলতি মাখিলতিৰে দুইফালে ফুল আমি আহি আছো। চুন্দাই চুন্দাই এয়া তগৰ ফুল চাওক কি ধুনীয়াকে বহাগৰ বতৰত তগৰ ফুলৰ গোন্ধ কি ধুনীয়া লাগে ন। তগৰ ফুলৰ গোন্ধ পা মানে গোন্ধ গোন্ধি ভাল লাগে। তগৰ ফুলৰ লগত নানান ফুলবিলাক ফুলি আছে আৰু বহাগৰ বতৰত সকলো ফুলেই ফুলে। হাবিৰ মাজত মই সোমাই আহিছোঁ। চাওক কিমান ডাঙৰ হাবিৰ মাজত সোমাই এতিয়া মই দীঘলতি কাটিব লাগিছোঁ। এইজোপা দীঘলতি নহয় মাখিলতি এতিয়ালৈকে পোৱাই নাই বাৰু। এয়া হৈছে মাখিলতি কাটিম মই ইয়াৰ পৰা এইফালে পাৰ হৈ লৈছোঁ। পাৰ হৈ লৈ ওলাই এইজোপা হৈছে মাখিলতি। ইয়াৰে আমাৰ গৰুৰ কাৰণে প্ৰয়োজন হ'ব মানে এইজোপালৈ যাওঁ। এইজোপা ডাঙৰ এইজোপা কাটিব লাগিব তাকে কাটি লওঁ। এই মাখিলতি হাবিৰ তলত মই এতিয়া চাওক মাখিলতি কাটিব লৈছোঁ। মাখিলতি লৈ আহি আছোঁ। এয়া চাওক মোৰ হাতত মাখিলতি লৈ আনে যে এইবিলাক গাঁৱলীয়া জেগাতে এইবিলাক কৰি কাম কৰি তাকে আহি আছোঁ আৰু ওলাই হাবিৰপৰা। ফাইনেলি আমি মাখিলতি লৈ আহি আছোঁ। দীঘলতি পোৱা নাই এতিয়ালৈকে বৰ্তমান। যাম আৰু দীঘলতি বিচাৰি মাখিলতিডাল ঘৰত থৈ আহি লওঁ তাৰপিছত যাম। এয়া মাথাউৰি আমাৰ মাথাউৰি তললৈ আমি নামি গ'লো মাথাউৰি হ'ব। টিকলি ভণ্টি কি কৰিছা? এইডালে হৈছে দীঘলতি। কিবা আমাৰ ইয়াত পাবলৈ নাইকিয়া বস্তুটো এইটো তাতে ইয়াত উঠাই থৈ দিওঁ বাছ থৈ দিয়া। এটা ঘৰৰ সৰুকৈ ডাল টাই দিলে বাৰু বেলেগ নাই দিয়া। তিনিডাল নাই থৈ দিছোঁ কাইলৈ প্ৰয়োজন হয়। এইটোৱে আমাৰ গোহালিটো আৰু কি ধুনীয়া ফুল মানে আমাৰ ঘৰৰ পদূলিতে ফুলিছে এইবিলাক ফুল চাওক দমক বগা ফুল বগাটো ইমান খুব প্ৰিয়ই মোৰ ভাগৰ তথাপিতো বগা ফুল পাত দেখুৱালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।